নাৰায়ণপুৰত মানুহ বিহুৰ দিনাই প্ৰেমিকাক লগ কৰিবলৈ গৈ প্ৰেমিকৰ ৰহস্যজনক মৃত্যু। ধলপুৰৰ কচুৱাৰ নিৰঞ্জন দাসৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ ৰাজগড় দজানত। পৰিয়ালৰ অভিযোগ, এয়া সাধাৰণ দুৰ্ঘটনা নহয়, এয়া পৰিকল্পিত হত্যাকাণ্ড। কিয় কাৰণে তাক পিছফালৰ পৰা আঘাত কৰিছে, পিছফালৰ পৰা আঘাত কৰাৰ পিছত আগফালে অকণমান স্পট আছে। বাইকে এক্সিডেণ্ট হ'লে কেতিয়াও পিছফালৰ পৰা আঘাত নহয় বা আগফালৰ পৰা আঘাত নহয়, বাইকে এইফালেও পৰিব নহ'লে ইফালে পৰিব, যিকোনো এফালে পৰিব। নিৰঞ্জনক বহুদিনৰ পৰা প্ৰেমিকাৰ পৰিয়ালে হত্যাৰ ভাবুকি দি অহাৰ অভিযোগ পৰিয়ালৰ। সিহঁতে আগতে কৈ দিছে, ককাইহঁতে মাৰিম বুলি কৈ থৈছে আৰু দেউতাকেও মাৰিম বুলি কৈ থৈছে। যদি সত্যকে যদি ভাল পায়, দুইটা যদি ভাল পাই পৰি আছে, মাৰিম বুলি কৈ থৈছে। লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড় দজানত প্ৰেমিকাক লগ কৰিবলৈ গৈ ধলপুৰ কচুৱা মাজগাঁৱৰ প্ৰেমিকৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। 20 বছৰীয়া কৃষ্ণকান্ত দাস আৰু মাজানী দাসৰ পুত্ৰ নিৰঞ্জন দাসে মানুহৰ বিহুৰ নিশা প্ৰায় 8 মান বজাত বিহুৰ উল্লাসৰ মাজতেই ধলপুৰ কচুৱা মাজগাঁৱৰ পৰা ৰাজগড়ৰ প্ৰেমিকাৰ ঘৰলৈ বুলি বাইক লৈ থাপলি মেলে। প্ৰেমিকাৰ গাঁৱত উপস্থিত হোৱা যুৱকজনক ৰাতি প্ৰায় 9:30 মান বজাত অসম অৰুণাচল সীমান্তৰ ৰাজগড় আলিত মুমূৰ্ষ অৱস্থাত পৰি থকা অৱস্থাত হুঁচৰি গোৱা কেইগৰাকীমান লোকে প্ৰত্যক্ষ কৰি ধলপুৰ চিকিৎসালয়লৈ লৈ আনে যদিও যুৱকজনৰ মৃত্যু হয়। এতিয়া এই ৰহস্যজনক মৃত্যু সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে। বহুদিনৰ পৰাই যুৱকজনক প্ৰেমিকাৰ পৰিয়ালে হত্যাৰ ভাবুকি দি অহাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। নাম সৰুধন, আমি সৰুধন বুলি মাতো তাক। সি আমাৰ ঘৰত আছিলে, ৰাজগড়ত কাম কৰিবলৈ, মোৰ মাইকৰ ঘৰত আছিলে আৰু কাম কৰি ধুনীয়াকৈ চলি আছিলে। এই ছোৱালীজনীক ভাল পাই মেলি ভাল পোৱাৰ পিছত ধৰক সিহঁতৰ লগ কৰোঁতে মেলোতে সিহঁতৰ ককাইহঁতে গম পাই ধমকি দিছে, তাক মাৰিম বুলি কয়। সেইবিলাক আমি গম পাই মানে তাক আমি ইয়ালৈ একেবাৰে ঘৰলৈ পঠিয়াই দিলোঁ। কামো মানে নাৰাখিলোঁ তাক, কাজিয়া হ'ব বুলি। কেতিয়াবা তাই মাতে বেছিভাগ, আৰু সি কয় মোক এৰি দে বুলি ক'লেও তাই এৰি নিদিয়ে। তেনেকুৱাত তাই ইমানে ভাল পাইছে, আৰু এতিয়া সি ভাল পাব সময়ত সম্ভৱ সিহঁতৰ বেছি কিবা এটা কাজিয়া হৈ আছে বিশেষ। আৰু কেতিয়াবা লগ কৰিবলৈ যায়, আমাৰ ঘৰত নোসোমায়, সেইটো নাজানো। কিন্তু তাই যে মাতে সেইটো খাটাং, তাৰ আগতীয়াকে তাই মাতে, আৰু বহুত ৰাতিও যায়। আৰু ৰাতিপুৱা দেউতাক আহিছে, আহি আমাৰ মাইকক কৈছে মানে মাৰিম কাটিম কৈ এনেকে কৰি আহিছে প্ৰথমতে। তোমালোকৰ ভাগিনটো কালি আহিছিলে, তাৰপৰা আমাৰ মানুহজনে কৈছে আহিছে আৰু মোৰ ছোৱালীজনী লগ কৰিছে বুলি দেখিছে আৰু হয়নে নহয়। তো আহি মানে যিটো খঙত আহিছে, মাৰো কাটোকে মানে মানুহজন আহিছে, সেইকাৰণে মোৰ মানুহজনে মানে আহিছিলে লগে লগে গুচি গ'ল। তেনেকে কৈ মানে তেনেকে ক'লে আৰু বুজালে মানুহজনক। তাৰপৰা যিজনে দেখিছে সেইজনক মানে আকৌ সিজনৰ লগত কাজিয়া মানে তেওঁ হ'ল, মানে যিজনে দেখিছে মানে। আৰু মানে তেনেকে কৈ বহুত হোৱাৰ পিছত আমি তাক একেবাৰে তালৈ যাবলৈ মানা কৰোঁ, আৰু তাই মাতে, বহুত জোৰ কৰি তাই মাতি মেলি আৰু সি যায় আমাৰ ঘৰত। মানে যদি সঁচাকে হয় পিটিম মাৰিম এনেকেই, আৰু মাৰি দিম শেষ কৰি দিম এনেকে কৈ থাকে। আৰু আমি যিমান যি হ'লেও মানে মোৰ নিজৰ ভাগিন, মই তেনেকে হ'ব দিব নোৱাৰো। মই তাক আমাৰ তালৈ নামাতোৱে, বিশেষকৈ যিকোনো হেৰি পাতিলে নামাতো। এতিয়া সি কালি গৈছে, মইতো ইমান নাজানো। মোৰ নবৌয়ে কৈছে, নবৌয়ে ছোৱালীজনীৰ ওচৰতে ৰখি আছে, আৰু তাৰ মানে দুটা কিবা দৰকাৰকে লাগিছে, সি সিফালে গুচি গৈছে বুলি কৈছে। তাৰ আধা ঘণ্টা 1 ঘণ্টা নহ'লে সি সেই মানে এক্সিডেণ্টৰ খবৰ আমি পাইছোঁ। প্ৰয়াত নিৰঞ্জন দাসৰ বন্ধুবৰ্গও সহজভাৱে মানি ল'ব পৰা নাই এই ৰহস্যজনক মৃত্যু। কালি প্ৰায় আবেলিৰ 3:30 মান বজাত আমি মেডিকেল গৈছিলে নিৰঞ্জন দাস। মেডিকেল যাওঁতে মোক বাটত লগ পালে, বাটত লগ পোৱাৰ পিছত মোক লৈ গ'ল, বোলে এফালৰ পৰা আহোঁ ব'ল, এনেকৈ বুলি লগ লোৱাৰ লগত মই গৈ আহিলোঁ মেডিকেল বুলি কোৱাৰ কাৰণে। আৰু মেডিকেলত লগ কৰিব গৈছে কি যোনজনী ছোৱালী ভাল পাইছিলে, সেই ছোৱালীজনী ককায়েকৰ আইতাকক লগ কৰিব গৈছিলে। আৰু আইতাকৰ তাৰপিছত যেতিয়া আমি গৈ লৈ পানি মেডিকেল পালোঁ, মেডিকেল পোৱাৰ পাছত নিৰঞ্জনে ক'লে, লগৰ এজনে ক'লে বোলে তোমালোক মেডিকেলৰ পৰা আহা, কি বুলি কয় ATM-ৰ পৰা আহা, যে পইচা কেইটামান ইম্পৰ্টেণ্ট হৈছে, ATM-ৰ পৰা আহা বুলি ক'লে। আমি ধলপুৰ ATM-ত আহিলোঁ। ATM-ৰ অহাৰ পাছত সিহঁতি কি পাতিছে, ককায়েকে ছোৱালীজনী ককায়েকে সিয়ে কি পাতিছে সেইটো মই বিশেষ গম নাপাম। তেনেকুৱা খং চং কৰা নাই বাৰু তেতিয়া। আগতে
কিবা তৰ্কাতৰ্কি আছিলে বুলি মানে নিৰঞ্জন দাসে মোক কৈছিলে যে আগতে মোৰ তাৰ লগত সি মোক মাৰিম বুলি কৈছিলে, অকণমান তৰ্কাতৰ্কি লাগিছিলে, সেইটোৱে কৈছে। নিৰঞ্জন দাসৰ ৰহস্যজনকভাৱে মৃত্যুৰ পিছতেই এতিয়া ধলপুৰত পৰিছে শোকৰ ছাঁ। এই ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হোৱা চাঞ্চল্য আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।